Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি মই নতুন এটা ভিডিও লৈ তোমালোকৰ সন্মুখত আহিলো আৰু এইটো ভিডিও অতিকৈ ইম্পৰ্টেন্ট হয় নতুনকৈ হায়াৰ সেকেন্ডাৰী এক্সাম দিয়া ল'ৰা ছোৱালী সকলৰ কাৰণে যিসকলে এইবাৰ ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছে সেই সকলৰ কাৰণে এইটো ভিডিও ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। সো তোমালোকে জানা যে প্ৰতি বছৰে চৰকাৰৰ তৰফৰ পৰা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড যেটো প্ৰজ্ঞান ভাৰতী স্কিম বুলি কোৱা হয় এইটো স্কিমৰ আন্ডাৰত তোমালোকক স্কুটি দিয়া হয়। লৰা সকলক ব্লু কালাৰৰ আৰু ছোৱালী সকলক ৰেড কালাৰৰ স্কুটি দিয়া হয়। কিন্তু এই স্কুটি কেনেদৰে পাবা তোমালোকে কেনেদৰে স্কুটিখন লৈ আহিব পাৰিবা এই সকলোখিনি ডিটেইলছ মই স্টেপ বাই স্টেপ তোমালোকক কৈ দিবলৈ ইয়াতে চেষ্টা কৰিম। যেহেতু ময়ো স্কুটি পাইছো আৰু স্কুটিৰ কাৰণে কেনে ধৰণৰ প্ৰসেছৰ মাজেদি যাব লাগে স্কুটি লোৱাৰ কাৰণে সেই সকলোখিনি এক্সপেৰিয়েন্স মোৰ ওচৰত আছে আৰু মই সেই এক্সপেৰিয়েন্স মতে তোমালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। সো ফাৰ্স্টলি যেতিয়া ৰিজাল্ট দিব তেতিয়া তোমালোকে বুজিব পাৰিবা যে মই এলিজিবল হওনে নহয় স্কুটিৰ কাৰণে যেহেতু নিৰ্দিষ্ট এটা পাৰ্সেন্টেজ দিয়া থাকে এলিজিবল ষ্টুডেন্টছৰ কাৰণে। সো এইখিনি তোমালোকে ৰিজাল্টছৰ পিছত তোমালোকে বুজিব পাৰিবা যে মই ইয়াৰ কাৰণে এলিজিবল হওনে নহয়। আৰু তাৰ পিছত মেৰিট লিষ্ট হিয়তে ৰিলিজ কৰিব অৰ্থাৎ ৰিজাল্টছৰ একেবাৰে সেই সময়তে নহয় যে ৰিজাল্টছৰ সময়তে মেৰিট লিষ্ট হিয়তে ৰিলিজ কৰিব এইটো নহয় হিয়তে ৰিজাল্টছখিনি কালেক্ট কৰিব সেইখিনি প্ৰসেসিং কৰিব সেইখিনি সকলৰে ৰিজাল্টখিনি হিয়তে চাব আৰু এলিজিবিলিটি চেক কৰিব তাৰ পিছত হিয়তে এটা ফাইনেল মেৰিট লিষ্ট ওলাই দিব যত এলিজিবল ষ্টুডেন্টছৰ নামখিনি থাকিব। সো যেতিয়া মেৰিট লিষ্ট আহিব যদি তোমালোকে অফিচিয়েল ওয়েবসাইটত যোৱা তাতো তোমালোকে গম পাবা চাব পাৰিবা আৰু যদি নোৱাৰা তেনেহলে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াতে মই মেৰিট লিষ্ট যেতিয়া আহে তোমালোকক ইনফৰ্ম কৰিম। সো ইয়াৰ পিছত তোমালোকে যদি এলিজিবল হোৱা তোমালোকে মেৰিট লিষ্টখন চেক কৰিবা আৰু তাতে তোমাৰ নাম থাকিব সকলোখিনি ডিটেইলছ দিয়া থাকিব। তোমালোকে লক্ষ্য কৰিবা যে তোমাৰ মেৰিট লিষ্টত তোমাৰ নাম থাকিব আৰু তোমাৰ কন্টাক্ট নাম্বাৰটো তাতে দিয়া থাকিব। মই মেৰিট লিষ্টখনৰ প্যাটাৰ্নটো তোমালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। সো স্ক্ৰিনত তোমালোকে চাব পাৰিছা এনে ধৰণে মেৰিট লিষ্ট এটা উলিয়াই দিব এইটো প্যাটাৰ্নত ওলাব যদি ইয়াত ক্লিয়াৰলি দেখা যোৱা নাই মই তোমালোকক ডিটেইলছ কৈ দিছো তোমাৰ নাম থাকিব তোমাৰ পাৰ্সেন্টেজ থাকিব আৰু তোমালোকৰ কন্টাক্ট নাম্বাৰ থাকিব আৰু যেটো কন্টাক্ট নাম্বাৰৰ জৰিয়তে তোমালোকক স্কুটিৰ কাৰণে কন্টাক্ট কৰি স্কুটি দিয়া হ'ব। আৰু ইয়াতে মই কৈ দিছো স্কুটিটো তোমালোকক ডিস্ট্ৰিবিউশন কৰিব কৰ পৰা শোৰুমৰ পৰা যেটো ডিস্ট্ৰিক্টত তোমালোকে তোমাৰ কলেজখন আছিল যেটো ডিস্ট্ৰিক্টত তুমি পঢ়িছা হেইটো ডিস্ট্ৰিক্টৰ শোৰুম বিলাকত মেৰিট লিষ্টখন হিয়তে দিব আৰু সেই মেৰিট লিষ্ট মতে হিয়তে তোমালোকক কল কৰিব আৰু কল কৰি স্কুটিৰ কাৰণে তোমালোকক মাতি পঠিয়াব আৰু তোমালোকে গৈ স্কুটি লৈ আহিব পাৰিবা। আৰু এইখিনিতে কৈ দিছো যে ফাৰ্স্টলি এবাৰ তোমালোকক কল কৰিব হিয়তে ডকুমেন্ট জমা লোৱাৰ কাৰণে অৰ্থাৎ যেতিয়া হিয়তে মেৰিট লিষ্ট পাব তেতিয়া তোমালোকক কল কৰিব আৰু তোমালোকক ডকুমেন্টখিনি জমা দিয়াৰ কাৰণে হিয়তে মাতি পঠিয়াব। সো তোমালোকে কি কৰিবা কলেজত যাবা কলেজত গৈ তোমালোকৰ এটা সাৰ্টিফিকেট আহিব স্কুটিৰ কাৰণে এটা সাৰ্টিফিকেট আছে হেইটো সাৰ্টিফিকেট তোমালোকৰ কাৰণে দৰকাৰী হয় আৰু এইটো সাৰ্টিফিকেট তোমালোকে যেটো ইউনিভাৰ্সিটিৰ আন্ডাৰত এক্সাম দিছা হেইটো ইউনিভাৰ্সিটিত তোমালোকে পাবা নহলে তোমালোকে নিজ কলেজত গৈ কন্টাক্ট কৰিলেও হেইটো সাৰ্টিফিকেট লব পাৰিবা। আৰু সাৰ্টিফিকেটটো কেনেকুৱা হয় মই এইটো তোমালোকক দেখুৱাই দিছো। সো স্ক্ৰিনত তোমালোকে চাব পাৰিছা এনে ধৰণৰ এটা সাৰ্টিফিকেট তোমালোকে পাবা আৰু এইটো সাৰ্টিফিকেট তোমালোকে কলেজৰ তৰফৰ পৰা ফাৰ্স্টত লৈ আহিব লাগিব আৰু এইটো সাৰ্টিফিকেটৰ লগত আৰু কি ডকুমেন্ট হিয়তে খোজে হেই হিয়তৰ স্টেটমেন্ট মতে তোমালোকে ডকুমেন্টছখিনি হিয়তক যেটো ডেট দিব হেইটো ডেটত তোমালোকে শোৰুমত গৈ জমা দি আহিব লাগিব ডকুমেন্টছখিনি। আৰু ইয়াৰ পিছত ডকুমেন্টছখিনি তোমালোকে জমা দিয়াৰ পিছত কিছুদিন পিছত হিয়তে আকৌ কল কৰিব তোমালোকক স্কুটিটো বিতৰণ কৰাৰ কাৰণে অৰ্থাৎ তোমালোকক স্কুটিটো দিয়াৰ কাৰণে তোমালোকক কল কৰিব
আৰু নিৰ্দিষ্ট এটা ডেট তোমালোকক দিব স্কুটি লোৱাৰ কাৰণে আৰু সেই ডেট মতে তোমালোকে তাতে উপস্থিত হৈ স্কুটিটো লৈ আহিব পাৰিবা সো এইটো আছিল কমপ্লিট প্ৰসেস তোমালোকে কেনেদৰে স্কুটিখন ল'ব পাৰিবা এইটো কমপ্লিট প্ৰসেস আছিল আৰু যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে তোমালোকৰ ফ্ৰেণ্ডছৰ লগতো এইটো শেয়াৰ কৰিবা আৰু স্কুটি ৰিলেটেড যিকোনো আপডেটছৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা যদি ডাউট থাকে ইয়াৰ বিষয়ে তোমালোকে কমেন্টত সুধিব পাৰা আৰু মই সেই মতে তোমালোকৰ সন্মুখত ভিডিও লৈ আহিম আৰু তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰাৰ কাৰণে এইখিনি আছিল আকৌ লগ পাম নতুন এটা ভিডিওত